खुलुमबाय स्टुडियो आं रबिन बसुमतारी नैजदनं दारांगाजुलि बिटिसि बियाबाव इउपिपिएल हान्जानि बिजाथि महरै गसंबाय जलेन दैमारि बिथाङा तामुलपुर बियाबनि एमएलए जलेन दैमारिया बे खेबाव नैजदनं दारांगाजुलि बियाबाव इउपिपिएल हान्जानि बिजाथि महरै गसंबाय मख'नो गोनांदि मैया इउपिपिएल दोलोआ सा 8 बिजाथिफोरखौ फोसावबाय बेनिनो दारांगाजुलि बियाबाव इउपिपिएल हान्जानि बिजाथि होनायखौ गोजोननायजों बिटिआरनि गाहाय खुंगिरि प्रमद बर' केबिनेट मन्त्रि उर्खाव गोरा ब्रह्म आरो इउपिपिएल हान्जानि साफ्रोमबो दैदेनगिरिफोरनो साबायखर बावदों एमएलए जलेन दैमारि बिथाङा बे खेबाव दारांगाजुलि बियाबा इउपिपिएल हान्जानि आवथायाव थागोना रोखा जाबाय रायजो राजाफोरनि मददजों गोबां भटनि फारागथियाव देरहागोना 100% रोखा जाबाय होनना फोरमायथिदों बिथां जलेन दैमारिया दारांगाजुलि बियाबाव गुबुन गुबुन राजखान्थि हान्जानि बिजाथिफोर थायोब्लाबो बे खेबाव रावबो फेक्टर जानाय नङा इउपिपिएल हान्जायानो 100% देरहागोना रोखा होनना बुंथिदों बिथां जलेन दैमारिया 22 नं दारांगाजुलि बियाबाव इउपिपिएल हान्जानिफ्राय टिकेट मोननायनि उननिफ्रायनो रंजानायनि दोहौखौ नुनो मोन्दों जलेन दैमारि जिन्दाबाद प्रमद बर' जिन्दाबाद इउपिपिएल जिन्दाबाद बायदि बायदि स्लोगानजों गोसारदों 22 नं दारांगाजुलि बिटिसि बियाबाव যোৱাকালি আমাৰ ইউপিপিএল দলৰ প্ৰথম প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে ইয়াত দৰংগাজুলিক মোক প্ৰাৰ্থী হিচাপে দলে প্ৰক্ষেপ কৰিছে ইয়াৰ বাবে মই দলৰ সন্মানীয় আমাৰ সভাপতি বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জনাইছো লগতে আমাৰ ফাউণ্ডাৰ প্ৰেসিডেন্ট সন্মানীয় অসমৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া মই সাৰগত ধন্যবাদ জনাইছো ওয়ার্কিং প্রেসিডেন্ট আমার রণগিৰা নাৰ্জাৰী ডাঙৰীয়া তেখেতকো মই ধন্যবাদ জনাইছো লগতে আমাৰ সাধাৰণ সম্পাদক দয়েৰ লগতে হল সেন্ট্ৰেল টিমক মই ধন্যবাদ জনাইছো লগতে পাৰ্টিৰ সকলো স্তৰৰ বিষয়ববীয়া সকলক মোৰ তৰফৰ পৰা মই ধন্যবাদ জনাইছো যে মোক প্ৰাৰ্থী হিচাপে আজি দৰংগাজুলিত প্ৰক্ষেপ কৰাৰ কাৰণে আজি আমি মই বিধায়ক হিচাপে গম পাওঁ যে তামুলপুৰ সমষ্টিত আমাৰ বৰ্তমান ইউপিপিএলৰ প্ৰতি ৰাইজৰ যি আস্থা আৰু আশীৰ্বাদ আৰু বিশ্বাস এই বিশ্বাসটো আমি দেখিছো এই হিচাপে দৰংগাজুলিটো ৰাইজৰ সহাৰি আমি যথেষ্টখিনি পাইছো ৰাইজে যেনেকুৱা ধৰণে বিচাৰিছে যে দৰংগাজুলিত ইউপিপিএলে জয়ী হওক সেই এটা পৰিৱেশ আজি ৰাইজে বিচাৰিছে আৰু ৰাইজে নিজে নিজে এই পৰিৱেশ আজি সৃষ্টি কৰিছে আপুনি যতে যাওক ইউপিপিএলৰ এটা পৰিৱেশ আমি আজি দৰংগাজুলিত দেখিছো মই আশা কৰিছো ৰাইজৰ সেই আশীৰ্বাদ আমাৰ অন্তিম সময়ত লাগি থাকিব আৰু ৰাইজৰ সেৱা কৰাটোই আমাৰ কৰ্তব্য ৰাইজক যিকোনো প্ৰকাৰে সেৱা কৰিব লাগে ৰাইজৰ ওচৰত থাকি ৰাইজৰ সমস্যাবিলাক আমি দূৰ কৰাৰ কাৰণে সদায় চেষ্টা কৰি যাম ৰাইজে পুৰা সঁহাৰি জনালে এতিয়া কেনে কিদৰে আগবাঢ়িব হয় মই বাই ইলেকশ্যনত আমাৰ তামুলপুৰবাসী ৰাইজে যথেষ্টখিনি মোক মৰম দিছে আশীৰ্বাদ দিছে এই হিচাপে হয়তো মই 5টা যি আমাৰ অসমৰ 5টা সমষ্টিত বাই ইলেকশ্যন হৈছিল এই 5টা সমষ্টিৰ ভিতৰত তামুলপুৰতে মই সৰ্বোচ্চ নাম্বাৰ ৰাইজৰ আশীৰ্বাদ পাই মই জয়ী হৈছিলো আৰু আজি ইয়াত এমচিএলএ হিচাপে কাউন্সিলৰ সদস্য হিচাপে ইয়াত যেহেতু মই নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ গৈ আছো আমাৰ প্ৰতিটো স্তৰত ইয়াত আমাৰ কাৰ্যকৰ্তা আছে প্ৰতিটো স্তৰৰ ৰাইজৰ আশা আৰু মৰম আছে আৰু আমি দেখিছো ৰাইজৰ যিখিনি সহায় গতিকে সেই সহায়ে আমাক আগবাঢ়ি যোৱাত প্ৰেৰণা দিছে ৰাইজৰ আৰু ইয়াত বিভিন্ন ছাত্ৰ সন্থা বিভিন্ন সিভিল সোসাইটিৰ বিভিন্ন বুদ্ধিজীৱী বিভিন্ন আমাৰ যিসকলে সমাজক ভাল পায় শান্তি বিচাৰে উন্নতি বিচাৰে আৰু জনপ্ৰতিনিধিক ওচৰৰ পৰা যিসকলে বিচাৰে সেই ব্যক্তিসকলে আজি আমাক সহায় কৰিছে আশীৰ্বাদ দিছে আৰু নিশ্চিতভাৱে 2025ত দৰংগাজুলি ইউপিপিএলৰ হাতত আমাৰ পতাকা উৰিব যেহেতু ইয়াত ষ্টেণ্ডিং এমচিএলএ বিজেপি তৰফৰ পৰা আছে গতিকে তেখেতকো মই আনডিক্লাৰ হৈছে হয়তো নিশ্চয় সোনকালে বিজেপি তৰফৰ পৰা ডিক্লাৰ দিব তো মই আমাৰ বিজিতগিৰা নাৰ্জাৰী ডাঙৰীয়াকো মোৰ তৰফৰ পৰা মই শুভেচ্ছা জনাইছো আৰু যিখিনি আমাৰ কেণ্ডিডেট আহিব নিশ্চয় বিভিন্ন দলৰ কেণ্ডিডেট আহিব মই সকলোকে মই শুভেচ্ছা জনাইছো কিন্তু এটা কথা স্পষ্ট হৈছে আজি ৰাইজে ইয়াত ইউপিপিএলক বিচাৰিছে আৰু ইউপিপিএলক বিচাৰাৰ কাৰণে আমি ইয়াত ৰাইজৰ যি এটা উইচ ৰাইজে বিচাৰা সেইটো আমি ইয়াত আগত লৈ কাম কৰি আছো নিশ্চয় ইলেকশ্যনত কণ্টেষ্টটো থাকে এই কণ্টেষ্টটো হ'ব এইটো আমিও জানো কিন্তু কণ্টেষ্টৰ মাজত ইউপিপিএল ইয়াত জয়ী হ'ব কথাটো হ'ল ৰাইজক সেৱা কৰিব লাগে ৰাইজৰ যি আশা আকাংক্ষা এইটো আমি আগবাঢ়ি লৈ যাব লাগে আৰু ৰাইজৰ যিখিনি সহায় আজি তাৰিখত মই ৰাইজৰ যিখিনি সহাৰি পাইছো মৰম আশীৰ্বাদ পাইছো
সেইখিনি পাই মই ভাবিছোঁ আজিৰ তাৰিখত UPPL দৰংগাজুলিত আমি জয় নিশ্চিত গতিকে কণ্টেষ্টৰ কথা নাই আমি UPPL জিতিম